পতি যাবা আৰু লাভ ইউ রামধেনু খাতুরঙি রঙেরে বুকুতে বিয়পা অভিমানী দারে কিনো কই গোপনে তুমি শুনা না নীরবে বহিমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালিনো আনা চৌপাশে নমস্কাৰ বন্ধুসকল কি খবৰ তোমালোকৰ যোৱাটো পেংকলত তোমালোকে বহুতখিনি মৰম দিছা সেইকাৰণে তোমালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এটা মিণ্টুদাৰ লগৰে ছোৱালী এজনীক পেংকল কৰিব গৈ আছোঁ মোৰ নাম্বাৰটো মানে ছেভ কৰা আছে মই লগৰ এজনৰ নাম্বাৰৰ পৰা কৰি আছোঁ আপোনালোকে ভিডিঅ'তে স্ক্ৰীনত কৰি চাই ঘূৰণীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই ক'তো এনেখন ঠাই য'ত বুকুৰ মাজৰে বৰ লুইত বৈ যায় য'ত বেলি ডুবা লগে লগে দবা কোবাই পিঠা পোনা পাণ তামোল নে গামোচা খৰাই দিবা মৰম যিমান পাবা সিমান ঘূৰাই পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় ৰিচিভ কৰে নে নাইবা হেল্ল' কি নাবা হয়নে মই সঞ্জয় তোমাৰ যে আগৰ এক্স আছিল কি কৰি আছা ন খবৰ ভাল তোমাৰ ঘৰ ক'ত আছিল মই মানে বহুত দিন তোমালোক ফোন কৰা নাই না সেইকাৰণে মানে পাহৰি গ'লো ঘৰটো ক'ত আছিল তুমি মোক এতিয়া ভাল পোৱা নে নাইবা তোমাৰ ঘৰটো ৰঙিয়াত আছিল না বাকীটো মই সঞ্জয় তুমি মোক এতিয়াও ভাল পোৱা নে তুমি মোক এতিয়াও ভাল পোৱা নে মানে তোমাৰ মানে তোমাৰ ৰচন তোমাৰ মানে ইনষ্টাগ্ৰামৰ ৰিলছবোৰ চাই মানে আকৌ মোৰ প্ৰেমত পৰিব মন গৈছিল আৰু নাই শুনচোন নহয় মানে শুনি আছো ন অলপ কথা আছিল মানে যদি তুমি যদি ভাল নোপোৱা তোমাৰ লগৰ হলেও এজনী পতাই দিয়া আৰু मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है इंस्टाग्रामत মানে আকৌ ইমান ফেমাস মানুহ আৰু এটা ছোৱালী পতাই দিবা নোৱাৰিবা নে हमारे मतलब आपको मत सिखा মই কোন পৰাই না ছোৱালী পতাই দিম নাই এটা পতাই দিবা আকৌ কবাৰ পৰা কোনে ফালতু কৰি আছে এইটো কোৱাচোন মোক সঞ্জয়ক চিনি পোৱা নাই তুমি হেল্ল' হেল্ল' মৰিগাঁৱৰ তুমি পাহৰিলা নেকি তোমাৰ যে আগৰ এক্স আছিল 2 বছৰমান হ'ল আৰু চিনি পোৱা নাই নেকি কাটি দিলা ঐ বে रुको जरा सबर करो गाइस মানে বা অলপ মানে বিজি আছে সেইকাৰণে মানে ফোনটো কাটি দিলা সেইকাৰণে মোৰ পৰা নাম্বাৰটো যেতে চিনি পোৱা নাই মোৰ পৰা কৈ দিও এটো পেংকলহে আছিল বলে নহলে বেয়া পাব পাৰে हेलो
অ' চিনি পালি না এতিয়া তুমি আছিলা মানে সঞ্জয় বুলি কওঁতে চিনি পোৱা নাছিলা মৰ্ণিং মাথা গৰম হৈ আছে কিবা এটা টেনচন হৈ আছে সেইকাৰণে মই বোলো কোন সঞ্জয় এটা সঞ্জয় চিনাকি আছিলে সেইকাৰণে এতিয়া পিছে এতিয়া এতিয়া গাৰ্লফ্ৰেণ্ড নোহোৱা মানে নেকি প্ৰেংক কৰি আছিলা মানে তুমি তুমি অলপ মোৰ চেনেলটোৰ বিষয়ে কিবা কৈ দিয়া হা মোৰ চেনেলটোৰ বিষয়ে কিবা অলপ কৈ দিয়া কিনো কম মই কিবা অলপ কৈ দিয়া নামটো ৰাজু ৰস্তাৰ সকলোৱে ৰাজু ৰস্তাৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব দেই ভিডিঅ' বনাই আছে এনেকৈ সদায় বনাই যোৱা আৰু তুমি পতি যাবা আৰু হাঁহি বতাবা আৰু এইটো মোৰ লগত কান্দি কান্দি বতিম মোৰ হৃদয় ৰামধেনু দিয়া হ'ব দিয়া ন হ'ব দিয়া বেংগলটো চাই বহুত বেছি ধামাকা কৰিব চেষ্টা কৰিলোঁ কি হ'ল আপোনালোকে ভিডিঅ'টোত কমেণ্ট বক্সত জনাব বাই বাই